হেল্ল' এভৰিৱান, মই ধ্ৰুৱশ্ৰী ৰাজখোৱা এক্সেল এডুকেশ্যনৰ আন এটা ভিডিঅ'ত তোমালোকক স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টোত তোমালোকৰ ক্লাছ 9ৰ আগৰ ভিডিঅ'কেইটাত মই যিদৰে তোমালোকক ক্লাছ 9ৰ এডভান্স মেথমেটিক্সৰ চিলেবাছখনৰ দুটামান চেপ্টাৰ আভাস দিছিলোঁ, আজিৰ ভিডিঅ'টোতো একেখিনি কৰিবলৈ চেষ্টা কৰিম। বেলেগ এটা চেপ্টাৰ লৈ আহিছোঁ আৰু সেই চেপ্টাৰটোৰ হৈছে, মই চিৰিয়েলি যিহেতু গৈ আছোঁ, গতিকে নিশ্চয় সেই চেপ্টাৰটো কোনটো হ'ব? স্পেচিয়েল প্ৰডাক্ট এণ্ড ফেক্টৰাইজেশ্যন, আৰু ইংৰাজীত এইটো কি বুলি কোৱা হৈছে? বিশেষ গুণফল আৰু উৎপাদক বিশ্লেষণ। গতিকে চেপ্টাৰটো বহুত বেছি টানো নহয়। নামটো দেখা পাইছা, বিশেষ গুণফল আৰু উৎপাদক বিশ্লেষণ, মানে ইয়াত উৎপাদক বিশ্লেষণৰ কথা আছে আৰু নামটোতে ওলাইছে গুণফলৰ কথা আছে, মানে পূৰণফলৰ কথা আছে। গতিকে এই কথাখিনি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিব লাগিব চেপ্টাৰটো। ইয়াতে প্ৰথমতে আমাৰ a প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলাটো আছে, তাৰ পাছতে a প্লাছ বি হোল কিউব ফৰ্মুলাটো আছে। এইখিনি তোমালোকে ক্লাছ 9ৰ দিনেও পাবাই মেথমেটিক্সত। তাৰ উপৰিও a প্লাছ বি হোল টু দি পাৱাৰ 4 যিটো মেথমেটিক্সত নাই, a প্লাছ বি হোল টু দি পাৱাৰ 5 যিটো মেথমেটিক্সত নাই, আৰু তাৰ উপৰিও পাস্কেলৰ ত্ৰিভুজৰ কথা আছে। মানে এইটো পাস্কেলৰ ট্ৰায়েংগল এটা ফৰ্ম হয়, সেই ট্ৰায়েংগলটো কেনেকৈ ফৰ্ম হয় তোমালোকে জানিব লাগিব। কিন্তু চেপ্টাৰটো যেতিয়া পঢ়িবা তেতিয়া গম পাবা, আৰু মই যেতিয়া তোমালোকক বুজাবলৈ চেষ্টা কৰিম তোমালোকে নিশ্চয় গম পাবা। তাৰপিছতে কিছুমান সূত্ৰ আহিলে, সৰু সৰু সূত্ৰ, a টু দি পাৱাৰ 4 মাইনাছ b টু দি পাৱাৰ 4, a টু দি পাৱাৰ 5 মাইনাছ b টু দি পাৱাৰ 5। এইকেইটা সূত্ৰ তোমালোকে মেথমেটিক্সত নোপোৱা। তোমালোকে পাবা a কিউব মাইনাছ b কিউবলৈকে, a কিউব মাইনাছ b কিউব বা a কিউব প্লাছ b কিউব, তেনেকুৱা ধৰণৰ সূত্ৰহে পাবা। কিন্তু ইয়াত পাৱাৰ 4, পাৱাৰ 5 এনেকুৱা ধৰণৰ সূত্ৰ কিছুমান আছে যিখিনি তোমালোকে মনত ৰাখিব লাগিব। কিউবৰ কেইটা আছে, পাৱাৰ 5 আছে, পাৱাৰ 7 আছে। ইয়াত এটা পেটাৰ্ণ ফলো হয়, সেই পেটাৰ্ণটোৰ কথাও তোমালোকৰ চেপ্টাৰটোত দি থোৱা আছে। কি পেটাৰ্ণ বুলি কোৱা হয়, নামটো কি, আৰু কেনেদৰে আমি ফলো কৰিব লাগে, সেই গোটেই কথাবোৰ আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহত। এতিয়া লাহে লাহে যেতিয়া অকণমান আগবাঢ়িম কিতাপখনৰ প্ৰথমৰ পৰা লাহে লাহে যেতিয়া আগবাঢ়ি যাম, তেতিয়া আমি প্ৰথমতেই পাম এটা অনুশীলনী। অনুশীলনীটো হৈছে 5.1 অনুশীলনী, আৰু এই অনুশীলনীটো আগতেও আছিলে, চেপ্টাৰটোত বৰ বিশেষ সলনি হোৱা নাই। এই অনুশীলনীটো আগতেও আছিলে, আৰু এই অনুশীলনীটোত যিখিনি প্ৰশ্ন আছে এইখিনি তোমালোকে মেথমেটিক্সৰ যিবোৰ ফৰ্মুলা আগতে পাইছিলা সেইবোৰ ফৰ্মুলা এপ্লাই কৰিয়েই পাৰিবা। a প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলা আছে, a মাইনাছ বি হোল কিউব ফৰ্মুলা আছে, a প্লাছ বি প্লাছ চি হোল স্কোৱাৰ, এইটো তোমালোকে মেথমেটিক্সত পাবাগে গৈ পেলাই। ক্লাছ 8তো কিছুমানে হয়তো তোমালোকে পাব পাৰা। গতিকে সেই সূত্ৰবোৰ লগাই পেলাই আমি সমাধান কৰিব লাগিব। সহজ হয়, একো টান নহয়। এইখিনি কুৱেশ্যন তোমালোকৰ বহুত সোনকালে হৈ যাব। ইয়াত উৎপাদক বিশ্লেষণ আছে, উৎপাদকত প্ৰকাশ কৰা বুলি আছে, মানে উৎপাদকখিনি উলিয়াই পেলাই দেখুৱাব লাগিব। মানে এই যিবোৰ ৰাশিবোৰ দি থোৱা আছে এই ৰাশিবোৰ আমি পূৰণ কৰি, মানে পূৰণফল হিচাপে, কাৰোবাৰ পূৰণফল হিচাপে প্ৰকাশ কৰি দেখুৱাব লাগিব। সহজ, টান নহয়। কিছুমান প্ৰমাণ আছে, এইকেইটা প্ৰমাণটো তোমালোকে জানাই, এইটো কৈ থাকিবলৈ দৰকাৰে নাই। তাৰ পাছতে কিছুমান সূত্ৰ আহিলে, সূত্ৰবোৰ অকণমান লাহে লাহে জটিললৈ আহিব। ইয়াত a b c থকা সূত্ৰ, আৰু পাৱাৰ স্কোৱাৰো নহয়, পাৱাৰ কিউব আছে। গতিকে যথেষ্ট এটা ডাঙৰ সূত্ৰ হয়, ডাঙৰ এটা অভেদ হয়। এই অভেদবোৰ মনত ৰাখিব লাগিব, আৰু প্ৰমাণবোৰ কেনেকৈ কৰে আমি চাব লাগিব। এতিয়া মই প্ৰমাণৰ কথা খালি তোমালোকক বিশেষকৈ নাথাকো, জাষ্ট মই কি আছে তোমালোকক সেই কথাবোৰহে আভাস দিব বিচাৰিছোঁ। চেপ্টাৰটো পঢ়িলে তোমালোকে কি কি পাবা, এটলিষ্ট যেতিয়া তোমালোকৰ স্কুলত বা টিউশ্যনত চেপ্টাৰটো পঢ়াব শিক্ষকসকলে, যেতিয়া তোমালোকে এইখিনি আছে বুলি যেতিয়া আগতেই গম পাবা, তোমালোকে তেওঁলোকক, শিক্ষকসকলক উত্তৰ দিবলৈ বা তোমালোকৰ যিখিনি হেৰি আছে, কিউৰিয়চিটি আছে চেপ্টাৰটোক লৈ পেলাই, সেইখিনি তোমালোকে প্ৰকাশ কৰিব পাৰিবা। এতিয়া তাৰ পাছত আৰু কিছুমান সূত্ৰ, a প্লাছ বি প্লাছ চি হোল ইনটু বি চি প্লাছ চি এ প্লাছ এ বি মাইনাছ এ বি চি ইকুৱেল টু a প্লাছ বি ইনটু বি প্লাছ চি ইনটু চি প্লাছ এ। গতিকে এই পেটাৰ্ণবোৰ সহজ হয়, একো টান নহয়। খালি কোনটো সূত্ৰত কোনটো পেটাৰ্ণ পৰে সেইবোৰ চালেই হ'ল, এইবোৰ অতি সহজ। লাহে লাহে আমি পিছলৈ যেতিয়া যাম সূত্ৰবোৰ পাই পাই গৈ থাকিম। এইটো তোমালোকে মেথমেটিক্সৰ আটাইতকৈ টান সূত্ৰ এইটো পাবা। মেথমেটিক্সৰ আটাইতকৈ টান সূত্ৰ পলিনমিয়েল চেপ্টাৰটোত মই এইটো বুলিয়েই ভাবোঁ মেথমেটিক্স পঢ়াসকলৰ কাৰণে। কিন্তু এডভান্স মেথমেটিক্সত টান সূত্ৰবোৰৰ ভিতৰৰ মাত্ৰ এটাহে এইটো, আৰু বাকী টান সূত্ৰটো আছেই। গতিকে সেইবোৰ আমি চাবই লাগিব। লাহে লাহে পিছলৈ যেতিয়া যাম আমি ইয়াৰ পিছৰ অনুশীলনীটো পামগৈ। ইয়াত প্ৰমাণ ঢেৰ আছে, দেখা পাইছে। প্ৰশ্নবোৰ যথেষ্ট দীঘল হ'ব, মানে তোমালোকৰ 3-4টা লাইনত হৈ যোৱা প্ৰশ্ন নহ'ব এইটো চেপ্টাৰৰ পৰা। কিছুমান আছে সৰু সৰু 1-2 মাৰ্কৰ প্ৰশ্ন পাবা তোমালোকে, কিন্তু যিবোৰ ডাঙৰ প্ৰশ্ন 3-4 মাৰ্কৰ প্ৰশ্ন হ'ব সেইবোৰে নিশ্চয় 1খন পেজ বা 1.5খন পেজ তোমালোকৰ ল'বই। গতিকে ধৈৰ্য ধৰিব লাগিব, ভালদৰে কৰিব লাগিব। ষ্টেপছবোৰ এনেকুৱাকৈ কৰিবা যাতে ভুল নহয়। তেনেকৈ ধৰণে কৰিলে তোমালোকে ভাল ফলাফল এটা পাবলৈ সক্ষম হ'বা। সেইবোৰ উৎপাদকত প্ৰকাশ কৰা, তেনেকুৱা ধৰণে আছে। পূৰণ কৰা, উৎপাদকত প্ৰকাশ কৰা, প্ৰমাণ কৰা, তেনেকুৱা ধৰণৰ তোমালোকে প্ৰশ্নবোৰেই এই চেপ্টাৰটোত দেখিবলৈ পাবা। আৰু মেইন যিখিনি সূত্ৰ আছে সেই সূত্ৰখিনি তোমালোকক ইয়াতে দি থোৱা আছে, প্ৰায় 10টামান সূত্ৰ আছে। গতিকে 10টা সূত্ৰ মনত ৰখাটো ইমান সহজ নহয়, কিন্তু একেবাৰে টান হয় বুলিও মই নাভাবোঁ। কাৰণ ইয়াত পেটাৰ্ণবোৰ চোৱা, a প্লাছ বি ইনটু বি প্লাছ চি ইনটু চি প্লাছ এ, বহুতকেইটা সেইটোতে পৰি গৈছে।
চাৰিটা সেইটো সূত্ৰত পৰিছে, তিনিটা এইটো সূত্ৰত পৰিছে, গতিকে ৰাইট হেণ্ড চাইডটো তোমালোকৰ এনেও মনত থাকিব, লেফট হেণ্ড চাইডত কি আছে সেইটো মনত ৰাখিব পাৰিলেই হ'ল। গতিকে টান নহয়, এই পেটাৰ্নছবোৰ জাষ্ট ফ'ল' কৰিব লাগিব, দেন ইউ উইল ফাইণ্ড এডভান্স মেথমেটিক্স ভেৰি ইজি। এতিয়া ইয়াৰ পিছলৈ যাওঁ, গৈ থাকোঁ। এই বস্তুটো ওপৰৰ সূত্ৰবিলাকৰ ৰাশিবিলাকৰ এটা নিৰ্দিষ্ট ক্ৰম অৰ্ডাৰ আছে, ছাত্ৰ ছাত্ৰীয়ে মন কৰিছে, নিশ্চয়স্থ এইটো স্পষ্ট যে a প্লাছ বি প্লাছ চি বি প্লাছ চি প্লাছ এ আৰু চি প্লাছ এ প্লাছ বি ৰাশিকেইটা সমান বা একেই, ইয়াত এটা ক্ৰম নিহিত হৈ আছে, এই ক্ৰমটোক চক্ৰীয় ক্ৰম বোলে। কি বুলি কোৱা হয়? চাইক্লিক অৰ্ডাৰ বুলি কোৱা হয়। গতিকে সেই চাইক্লিক অৰ্ডাৰটো পেটাৰ্ণটো তোমালোকে বুজি পাব লাগিব, আৰু সেই পেটাৰ্ণটোত যেতিয়া লিখিব পাৰিবা নহয়, এই চেপ্টাৰটো বহুত বেছি ইজি হৈ যাব। এতিয়া নেক্সট আমি যাওঁ ইয়াৰ পিছৰ অনুশীলনীটোলৈ। 5.2 যথেষ্ট দীঘল এটা অনুশীলনী, ইয়াৰ প্ৰশ্নবোৰো যথেষ্ট দীঘলীয়া হয়, টান বুলি নকওঁ, ডিফিকাল্ট বুলি নকওঁ, বাট ইয়াত তোমালোকে অৰ্ডাৰটো বুজি পাব লাগিব। ইমান ডাঙৰ ডাঙৰ ৰাশি আছে, এই ৰাশিবোৰ একচুৱেলি মিলালে আমি কোনটো ফৰ্মুলাত পেলাব পাৰোঁ, যি 10টা ফৰ্মুলা আছিলে সেই 10টাৰ কোনটোতনো পৰিব, গতিকে সেই কথাবোৰ চাব লাগিব। ইমান টান নহয়, ইজি, চাই গ'লেই হ'ল, পাৰিবা, চেষ্টা কৰিব লাগিব। আৰু ইয়াৰে বেছিকেইটা একেটা অভেদতে পৰি যায়, তোমালোকে চালেই গম পাবা লাহে লাহে। এইটো হৈছে পূৰণফল উলিওৱা, পূৰণফল উলিয়াব লাগিব, সেইকেইটা আছিলে প্ৰমাণ কৰা। তাৰ পাছত চোৱা তোমালোকে, এই 4 নম্বৰ প্ৰশ্নত প্ৰায় 10টা সৰু সৰু প্ৰশ্ন আছে, কিন্তু 10টা সৰু সৰু প্ৰশ্ন নহয়, একচুৱেলি সেইখিনি ডাঙৰ ডাঙৰ প্ৰশ্ন। 4 নম্বৰ প্ৰশ্নটোৰ ভিতৰত 10টা প্ৰশ্ন, মানে সেই 10টা প্ৰশ্ন এটা প্ৰশ্নই 10 মিনিটমান খাব তোমালোকৰ। এটা প্ৰশ্নই যদি 10 মিনিট খায়, তেতিয়াহ'লে নিশ্চয় 10টা প্ৰশ্নই 100 মিনিট খালে, আৰু 100 মিনিট মানে 1 ঘণ্টা 40 মিনিট, গতিকে 1.5 ঘণ্টাতকৈ বেছি সময় খাব যদি তোমালোকে ঠিকমতে কৰি যাব পাৰা। কিন্তু যদি কোনোবা এটা পেটাৰ্ণত নিমিলে, হয়তো ভাবি থাকোঁতে অলপ বেছিও টাইম লাগি যাব পাৰে, গতিকে সাৱধান, কৰিবলৈ চেষ্টা কৰিবা। এইটো একেবাৰে ইজি প্ৰশ্ন, 5ৰ 1টো। 2, 3, 4 এইখিনি বহুত বেছি টান বুলি মই নাভাবোঁ, ইজিয়ে হ'ব। লাষ্টৰ ফালে অকণমান দীঘলীয়া প্ৰশ্ন কিছুমান আছে, সেই প্ৰশ্নখিনি 9 নম্বৰ প্ৰশ্ন বা এই প্ৰশ্নকেইটা অকণমান দীঘলীয়া হয়, পাৰিবা, টান নহয়। তাৰপিছতে মই 5ৰ সূত্ৰবোৰলৈ যাওঁ। আগৰ সূত্ৰবোৰ আছিলে প্লাছ থকা, এতিয়া এই অনুশীলনীটোৰ 5ৰ মানে 5.2 5ৰ যিখিনি সূত্ৰ আছে, সেই সূত্ৰখিনি মাইনাছ থকা, আৰু মাইনাছ থকাখিনি অকণমান বেছিয়ে জটিল হয়, প্লাছ থকাতকৈ মাইনাছ থকাবোৰ জটিল পাবা তোমালোকে। তাৰপাছত লাহে লাহে আগবাঢ়ো, এইবোৰতো দেখা পাইছা, তোমালোকে কিতাপখন চালেও গম পাই যাবা। উদাহৰণ কিছুমান আছে, উদাহৰণখিনি যথেষ্ট দীঘল হয়। অনুশীলনী 5.3 কুৱেশ্যনছবোৰ তেনেকুৱা সলনি হোৱা নাই, আগৰ কুৱেশ্যনছবোৰে দি থোৱা আছে, গতিকে চেপ্টাৰটোত নতুন বস্তু কিবা সোমাইছে বুলি মই নাভাবোঁ, আগৰ প্ৰশ্নবোৰেই প্ৰায় আছে। আৰু ইয়াতে তোমালোকে দেখা পাইছা যে চেপ্টাৰটো শেষেই হ'ল, কিন্তু লাষ্টৰ অনুশীলনটো যদি চোৱা, 7টা প্ৰশ্ন আছে, 7টা ডাঙৰ প্ৰশ্নহে, প্ৰত্যেকটো প্ৰশ্নতে 4-5টাকৈ প্ৰশ্ন আছে, মানে এটা প্ৰশ্নৰ ভিতৰত যদি মই 3টাকৈ এভাৰেজ প্ৰশ্ন ধৰোঁ, তেতিয়াহ'লে 21টা প্ৰশ্ন আছে, আৰু সেই 21টা প্ৰশ্ন সৰু সৰু প্ৰশ্ন নহয়, চুটি চুটি প্ৰশ্ন নহয়, দীঘলীয়া প্ৰশ্ন। গতিকে তোমালোকে চাব লাগিব, চেপ্টাৰটো ভালদৰে কৰিব লাগিব, সময় লাগিব এই চেপ্টাৰটো, এই পাঠটো পঢ়োঁতে কৰোঁতে, কিন্তু এবাৰ যেতিয়া তোমালোকে প্ৰেক্টিছ কৰি গোটেই বস্তুখিনি ল'বা নহয়, তাৰপাছত গম পাবা যে এডভান্স মেথমেটিক্সত তোমালোকৰ কনফিডেন্সটো ইমানেই বেছি বিল্ড হৈছে যে তোমালোকে আৰু পিছলৈ ঘূৰি চাব লগা নহয়। আৰু বস্তুবোৰ পাৰ্সপেক্টিভৰ ওপৰত কথা, পাৰ্সপেক্টিভ, তুমি কি পাৰ্সপেক্টিভ ৰাখা, বস্তুটো টান বুলি ভাবা ছাবজেক্টটো নে ইজি বুলি ভাবা, সেইটো বহুত বেছি মেটাৰ কৰে। টান বুলি যদি ভাবি থাকা, তেতিয়া টানেই হৈ গৈ থাকিব। গতিকে যিমান পাৰা ইজি বুলি ভাবিবলৈ চেষ্টা কৰিবা, প্ৰশ্নবোৰ ভালদৰে কৰিবা, কৰোঁতে কনফিডেণ্টলি কৰিবা, প্লাছ দিওঁ নে মাইনাছ দিওঁ সেইখিনি সময়ত বহুত ভাবি নাথাকিবা, যিটো ভাবি পাইছা, যিটো তোমাৰ বিবেকে কৈছে যে এইটোৱে শুদ্ধ হয়, সেইটোৱে কৰি দিবা। তেতিয়া কনফিডেন্সটো লাহে লাহে বাঢ়িব, কিন্তু প্ৰত্যেকটো ষ্টেপতে যদি তোমালোকে এইটো হয় নে নহয়, এইটো হয় নে নহয় ভাবি থাকা, তেতিয়া প্ৰব্লেমেটিক হৈ পৰিব। গতিকে নিশ্চয় তোমালোকে পাৰিবা। আমি আমাৰ আৰু ভিডিঅ' আনিবলৈ তোমালোকৰ আগলৈ চেষ্টা কৰিম, তোমালোকে আমাৰ ভিডিঅ'বোৰ চাই যাবা। লগতে ভিডিঅ'টোৰ শেষত কৈ থওঁ যে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে, যিসকলে এডভান্স মেথমেটিক্স লৈছে ক্লাছ 9ত, তেওঁলোকৰ বাবে আমি এটা বিশেষ হোৱাটছএপ গ্ৰুপ খুলিছোঁ, আৰু সেই হোৱাটছএপ গ্ৰুপটোত আমি তোমালোকৰ যিখিনি অসুবিধা আছে বা আমাৰ ফালৰ পৰা যিখিনি ক্লাছেছ দিয়া হ'ব, সেই ক্লাছেছখিনি আমি তোমালোকক ইনফৰমেশ্যনবোৰ জনাবলৈ চেষ্টা কৰিম, কি কি ক্লাছেছ দিয়া হ'ব, কি কি ধৰি লোৱা প্ৰব্লেম আমি সলভ কৰি আছোঁ তোমালোকৰ কাৰণে, কেনেকুৱা ধৰণৰ পেটাৰ্ণৰ কুৱেশ্যনছ আমি লৈ আহিছোঁ, সেই গোটেই বস্তুবোৰ তোমালোকে সেই গ্ৰুপটোত গম পাই থাকিবা। তাতে গোটেই ডিটেইলছ আমি দিম তোমালোকক, তোমালোকে যে চাই থাকিবা, আৰু সেই গ্ৰুপটোত পৰাপক্ষত তোমালোকে জইন কৰি ল'বা। আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত বা এডভান্স মেথমেটিক্সৰ এতিয়া যিমানখিনি ভিডিঅ' আহিব, প্ৰত্যেকটো ভিডিঅ'ৰে তলৰ ডেছক্ৰিপশ্যন বক্সত তোমালোকে সেই গ্ৰুপটোৰ লিংক পাবা। গতিকে সেই গ্ৰুপটোৰ লিংকটো তোমালোকে জইন কৰি ল'বা। নিশ্চয়
তোমালোকৰ লাভ হ'ব। ধন্যবাদ।